গাইস তো আজি এই ভিডিওটো একমাত্ৰ ফানি ভিডিও হ'ব কোনো যাতে মনত দুখ নলয় আজি আপোনালোকক মই দেখাম পাপা কি পাৰিৰ বিষয়ে অলপমান চাক যে কেনেকৈ লাগে আপোনালোকে বাইক বা স্কুটি চলাতে সাৱধানকৈ চলাব লাহে লাহে চলাব যেহেতু পকা ৰাস্তা হৈছে মাথা ফালিবলৈ সম্ভাৱনা আছে ये बड़ी अच्छी बात कही आप তেনেহ'লে গাইস আহক আমি ভিডিওটো আৰম্ভ কৰোঁ বাইদেউ কমচে কমটো লাহেকে পকাব পাৰে নহয় জানো এইটো আপুনি ৰুটি বনোৱা বেলনা পোৱা নাই নহয় ডাইৰেক্ট যে পকাই দিছে একদম ভাইটিৰ হাতত নাই জোৰ কিনিছে আকৌ হাতীৰ হুৰ বাবাই দিছে বুলেট কিনি দাঁত ভাঙিলা গোটেইখিনি তো গাইজ ভিডিওটো কেনে পালে আপোনালোকে যদি অকণমান হাঁহিব পাৰিছে তেনেহ'লে লাইক কৰক কমেণ্ট কৰক আৰু ছাবস্ক্ৰাইব কৰক আৰু ভিডিওটো শ্বেয়াৰ কৰক